Hello dosto, good morning. আজি মানে আমাৰ লাষ্ট ভেলাঘৰৰ ফিনিশিং এইবোৰ চাক ফিনিশিং কাম হৈ গ'ল এইবোৰ পুৰা কাম হৈ ওপৰত এটা ঠাকত মানে উঠিব পৰা সিস্টেম কৰা আছে তাতে উঠি মানে চলি অলপ টাইম পাস কৰি আছে এইবোৰ চাক লগতে এনেকি ময়ো আহিছো অকমান কাম কৰিলো আহি না সো কাম চাম কৰি অকমান ৰেষ্ট লৈছো যে মানে ৰেষ্ট লৈ অলপ পিছত আৰু কাম হ'ব সো আজি মানে দিনটো কি হয় কি নহয় এটো যে দেখাম বুলি ভাবিছো সো তেন্তে চাই থাকিব ভিডিওটো আগলৈকে হেল্ল' দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল এছবি ব্লগ দোস্ত আজি মানে ভেলাঘৰ ফিনিশিং কৰি দোস্ত ৰাইজৰ লগত কাম আছে জিগুটিকে আমাৰ ভোগালী বিহুৰ সবে মানে খানা খাব কাইলৈ সো তাতে মানে যায় দোস্ত এতিয়া ভেলাঘৰ এনেকি মানে বনোৱাটো হলে এটা তাতে যায় মানে ৰাইজৰ লগত কাম কৰিম সো দোস্ত তেন্তে ভিডিওটো চাই থাকক আগলৈকে হেল্ল' দোস্ত সো ফাইনালি আমি আহি গলো এনেকি ৰাইজৰ লগত সবে মিলি জুলি কাম কৰিবলৈ সো এতিয়া মানে ইয়াতে ৰাইজৰ খানা খোৱা স্থলীটো বনোৱা হ'ব সবে মিলি এনেকি কাম কৰি আছো দোস্ত সো কেনেকি বনাও কেনেকি কি কৰো দোস্ত তেন্তে চাই থাকক ভিডিওটো আগলৈকে এইটো খানা খোৱাৰ বাবে বছৰৰ মূৰত এই ভোগালী বিহু খোৱাৰ কাৰণে আয়োজন কৰা হৈছে কি কি ব্যৱস্থা আছে ব্যৱস্থা গাহৰি চৰাই মুৰ্গী মাছ চৰাই মুৰ্গী আছে মুৰ্গী আছে কুনি আছে সব আছে ওকে এভৰিথিং ওকে থেংক ইউ কিহৰ বিহু উপলক্ষে এইবিলাক কৰা হৈছে এইটো উপলক্ষ হ'ল আজি আমাৰ অসমত ভীষ্মৰ যেতিয়া মৃত্যুৰ সময়ত যেনে আমি শ্ৰাদ্ধ ক্ৰিয়া কৰোঁ সমূহ অসমবাসীয়ে সেইদিনা এটা ভোজ ভাত খায় আৰু ৰাইজে উৰুকা দিনা সিদিনা আজিৰ তাৰিখতে কৰিছিল অহাকালি হ'ব খানাটো ব্যৱস্থা কি আছে কৈ দিয়ক গাহৰি মুৰ্গী दाली इसीलिए समझ रहे हो ना এইটো চাওক আমাৰ ৰাইজৰ জিগুটিকে খানা খোৱা হ'ব কালি যেনেকি কলগাছ লৈ যায় আছে এইটো হ'ল মাংস আৰু ভাত খোৱাৰ কাৰণে নেকি কলগাছ কাটি থকা হৈছে এইটো কলগাছ সেকশন কৰি থকা হৈছে ইয়াতে মানে আমাৰ ইয়াতে মানে এইটো ডিছ ইউজ কৰা নহয় মানে এনেকুৱা আমাৰ যিগতিকে খানা খোৱা বুলিলে মানে এনেকুৱা কলৰ দনাত খানা খাই ভাল লাগে তাৰ কাৰণে এনেকুৱা কৰা হৈছে হেল্ল' দোস্ত চাওক এইবোৰ যিবোৰ এনেকি আমি সেকশন কৰিলো এইবোৰ ইয়াতে আনি এনেকি মানে ইদৰা হৈছে দনাটো ইদৰাই মানে এনেকি ভাত খাৱাৰ কাৰণে এইবোৰ বনাই থকা হৈছে দনাত ভাত খোৱাৰ মানে ইন্টাৰেষ্টে বেলেগ দোস্ত কেনে খানাৰ কাৰণে সো দোস্ত ফাইনালি কাম চাম কৰি গাহৰি ল'ব আহিলো দোস্ত এইটো গাহৰি কালি খোৱা হ'ব সো সমূহ ৰাইজে মিলি গাহৰিটো খোৱা হ'ব দোস্ত সো তেন্তে চাই থাকক এইবোৰ লগতে খাব ল'ব আহিছে দোস্ত এইবোৰ চাওক মানুহ এইবোৰ এইটো খোৱা হ'ব কালি দোস্ত গতিকে সমূহ ৰাইজে
চ' দোস্ত গাহৰিটো এনেকৈ এতিয়া বান্ধিলোঁ বান্ধি চ' দোস্ত এতিয়া ল'লোঁ যি গতিকে কালি খাৱা হ'ব দোস্ত ইয়াক আজি লৈ যাই থৈ দিওঁ চ' এতিয়া তেন্তে চাই থাকক ভিডিঅ'টো আগলৈকে চ' চাওক দোস্ত বান্ধিছোঁ বান্ধি এনেকৈ লৈ যাবলৈ ওলাইছোঁ দোস্ত কেনেকুৱা চটপট কৰি আছে চাওক এইটো 4টা 5টা মানত ধৰি আছে দোস্ত ইমান ওজন দোস্ত চাওক কালি খাম দিয়া পুৰা দুগুৰি খাম দোস্ত কালি তেন্তে চাই থাকিব ভিডিঅ'টো আগলৈকে চ' দোস্ত ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ইমানতে সামৰণি মাৰে বুলি ভাবিছোঁ চ' ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব